নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম পুলিচে যদি আপোনালোকে এপ্লাই কৰিছে বা এপ্লাই কৰিম বুলি ভাবি আছে জুন মাহৰ লাগি আপুনি এইকেইটা কুৱেশ্যন চাব 15টা কুৱেশ্যন দিছোঁ মই আপোনালোকে চাই পেলাই আপুনি এইকেইটা কমন পঢ়িব ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ। 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আৰক্ষী মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক নম্বৰ গণেশগুৰি, খ নম্বৰ উলুবাৰী, গ নম্বৰ দিছপুৰ, ঘ নম্বৰ জালুকবাৰী। উত্তৰটো হৈছে খ উলুবাৰী। 2 নম্বৰ প্ৰশ্নটো হৈছে অসম আৰক্ষীৰ কিমানটা IR বেটেলিয়ান আছে? ক নম্বৰ 7টা, খ নম্বৰ 10টা, গ নম্বৰ 6টা, ঘ নম্বৰ 9টা। ইয়াৰ উত্তৰটো হৈছে ঘ নম্বৰ 9টা। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কিমানটা পুলিচ ৰেঞ্জ আছে? ক নম্বৰ 7টা, খ নম্বৰ 16টা, গ নম্বৰ 30টা, ঘ নম্বৰ 6টা, ক নম্বৰ 7টা। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আৰক্ষী কামাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক নম্বৰ উলুবাৰী, খ নম্বৰ দিছপুৰ, গ নম্বৰ মাদাকাটা, ঘ নম্বৰ হাফলং। ইয়াৰ উত্তৰটো হৈছে গ নম্বৰ মাদাকাটা। 5 নম্বৰ প্ৰশ্নটো হৈছে 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল? ক নম্বৰ 11টা, খ নম্বৰ 6টা, গ নম্বৰ 8টা, ঘ নম্বৰ 5টা। ইয়াৰ উত্তৰটো হৈছে গ নম্বৰ 8টা। 6 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? ক নম্বৰ আছাম ৰাইফল, খ নম্বৰ ৰাষ্ট্ৰীয় ৰাইফল, গ নম্বৰ CRPF, ঘ নম্বৰ BSF। উত্তৰটো হৈছে ক আছাম ৰাইফল। গুৱাহাটী আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হয়? ক নম্বৰ 2014 চনত, খ নম্বৰ 2016 চনত, গ নম্বৰ 2015 চনত, ঘ নম্বৰ 2013 চনত। ইয়াৰ উত্তৰটো হৈছে গ 2015 চনত। নম্বৰ প্ৰশ্নটো হৈছে 4ৰ্থ অসম পুলিচ বেটেলিয়নৰ APBNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ক নম্বৰ নলবাৰী, খ নম্বৰ গুৱাহাটী, গ নম্বৰ যোৰহাট, ঘ নম্বৰ ডিব্ৰুগড়। ইয়াৰ উত্তৰটো হৈছে খ নম্বৰ গুৱাহাটীত। প্ৰশ্নটো হৈছে স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল? ক নম্বৰ 8,000 জন, খ নম্বৰ 15,000 জন, গ নম্বৰ 10,000 জন, ঘ নম্বৰ 1 লাখ জন। উত্তৰটো হৈছে ক নম্বৰ 8,000 জন। 10 নম্বৰ প্ৰশ্নটো হৈছে অসম পুলিচ কামাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল? ক নম্বৰ 2000 চন, খ নম্বৰ 1975 চনত, গ নম্বৰ 1999 চনত, ঘ নম্বৰ 1996 চনত। ইয়াৰ উত্তৰটো হৈছে ঘ 1996 চনত। 11 নম্বৰ প্ৰশ্নটো হৈছে মানে প্ৰথমবাৰ আক্ৰমণ কৰোঁতে অসমৰ ৰজা কোন আছিল? ক নম্বৰ চুকাফা, খ নম্বৰ প্ৰতাপ সিংহ, গ নম্বৰ চন্দ্ৰকান্ত সিংহ, ঘ নম্বৰ শিৱ সিংহ। ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ, গ নম্বৰ। নম্বৰ প্ৰশ্নটো হৈছে বগৰ শাসনকৰ্তা মহম্মদ বিন বখতিয়াৰ খিলঞ্জী কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ পৰা ৰজা কোন আছিল? ক নম্বৰ সন্ধ্যা, খ নম্বৰ পৃথু, গ নম্বৰ সুমদ্ৰ বৰ্মন, ঘ নম্বৰ বৈদ্যদেৱ। ইয়াৰ উত্তৰটো হৈছে খ নম্বৰ পৃথু। প্ৰশ্নটো হৈছে বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতি প্ৰাণকেন্দ্ৰ কি? ক নম্বৰ সত্ৰসমূহ, খ নম্বৰ দেৱালয়সমূহ, গ নম্বৰ নামঘৰসমূহ, ঘ নম্বৰ মন্দিৰসমূহ। ইয়াৰ উত্তৰটো হৈছে ক নম্বৰ সত্ৰসমূহ। 14 নম্বৰ প্ৰশ্নটো হৈছে অসম পুলিচ ব্যৱহাৰ কৰা ৰিয়ট কণ্ট্ৰলৰ গাড়ীখনৰ নাম কি? ক নম্বৰ বজ্ৰ, খ নম্বৰ চক্ৰ, গ নম্বৰ থৰ, ঘ নম্বৰ জিপচি। ইয়াৰ উত্তৰটো হৈছে ক নম্বৰ বজ্ৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ চিত্ৰ ছবিখনৰ নাম কি? ক নম্বৰ জয়মতী, খ নম্বৰ জ্যোতি ছবি, গ নম্বৰ বোলছবি, ঘ নম্বৰ জিন। উত্তৰটো হৈছে ক নম্বৰ জয়মতী।